নমস্কাৰ আৰু সকলোকে মই চেনেললৈ স্বাগতম জনাইছো আৰু এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিছো 3:30 বাজিছে সৰু এটা ঘূৰি আছে 3:30 বাজিছে আৰু 3:30 বজাত মই ব্লগটো ষ্টাৰ্ট কৰিছো কাৰণ আজি আমি গৈ আছো ফুৰিবলৈ আৰু ৰাতি আছে 9টা বজাত ট্ৰেইন আৰু এফালে মোৰ পেকিং হৈ গ'ল এখন আৰু এফালে এখন দেখিছে না ডাঙৰ চাই আৰু এখন হাজবেণ্ডৰ তাতো থাকিব তো ৰাতি আমাৰ 9টা বজাত ট্ৰেইন আছে আৰু পাম আমি ৰাতিপুৱা কলনি গৈ আছে খেতিবৰ পিছত জনাই আছো আৰু সোনকালে ওলাই যাব লাগিব কাৰণ কিয় জানেনে মালিগাঁৱত যিহে জাম লাগে তো আমাৰ ট্ৰেইন আছে 9টা বজাত বাট আমি যাম 7টা 7:30 মান বজাতে যাম কাৰণ কিমান সময় লাগে ঠিক নাই মালিগাঁৱত তো সেই কাৰণে অলপ সোনকালে ওলাই যাম বুলি ভাবিছো আৰু এতিয়া যেহেতু বজিছে 3:30 তো অলপমান পিছত অলপ মই খানা পিনা বনাম কাৰণ নিজে বনাই লৈ যোৱাটো বেছি ভাল আৰু যেহেতু ট্ৰেইনত কি পাওঁ কি নাপাওঁ কাৰণে কি বনাম কি বনাই লৈ গৈ আছো এফালে পেকিংটো পুৰা হৈ গ'ল আৰু পেকিং কৰিবলৈ একো নাই আৰু এতিয়া ভিডিঅ'টো চাই থাকক আৰু পিছে দেৰিকৈ গম পাব ক'লে গৈ আছে এতিয়া আহি পালো কামাখ্যা ষ্টেচন ৰুমৰ পৰা ওলাতে ইমান ভালকৈ ভিডিঅ' কৰা নহ'ল আৰু ইয়াত ষ্টেচনত আছোঁ ট্ৰেইন ষ্টেণ্ড হৈ আছে তো ট্ৰেইনত উঠি পেলাই ভিডিঅ' চাই থাকিম আৰু এতিয়া ট্ৰেইনত উঠিলোঁ আৰু গৈ আছোঁ গেংটক আৰু ৰাতি 9টা বজাত ট্ৰেইন আছিলে আৰু এতিয়া আহি পালোঁ নিউ জলপাইগুৰি আৰু এতিয়া সময় হৈছে 3:41 3:41 হ'ল আৰু এই ৰাতিপুৱা পাইছোঁ ইয়াতে এতিয়া চাওঁ গাড়ী চাড়ী পাওঁ যদি যাওঁ ভিডিঅ'টো চাই থাকক ঠাণ্ডা আৰু ইয়াতে আহিবলৈ এটা জেগাত চাহ খাব ৰখাইছে তো চাহ আৰু গৰম বহুত ঠাণ্ডা চাহ আৰু কিবা এটা খাই লওঁ পিছে বহুত ঠাণ্ডা এয়া লৈ লৈছোঁ পুৰি খাই লওঁ ইয়াতে আৰু চামুচ নাই দিয়া এইটো বুট আলু আৰু এইটো কিবা এইটো চালাড আৰু এইটো ৰাজমাহ আৰু চাহ তাহ খাই চাহ খালোঁ পুৰি খালোঁ আহিলোঁ বাহিৰত বহুত ঠাণ্ডা পূৰা কুলি মুখৰ পৰা পূৰা ধোঁৱা ওলাই আছে আৰু এইফালে ধুনীয়া নাজাৰা ভিডিঅ'টো চাই দিব বহুত ঠাণ্ডা আৰু এতিয়া গেংটক পালোঁ এতিয়া গেংটকত আছোঁ আৰু ইমান ঠাণ্ডা কেলে আজলাব বোলে আৰু এতিয়া অলপ যাওঁ হোটেললৈ তাৰপিছত তাতে গৈ ভিডিঅ' এতিয়া আহি পালোঁ হোটেলত তো ৰুম বুক কৰিলোঁ এতিয়া যাওঁ ৰুমলৈ চাওঁ কেনেকুৱা ৰুম হয় ঠিকে লাগিছে বাৰু ভিডিঅ'টো চাই থাকিম আৰু
এতিয়া হোটেলৰ ৰুমত সোমালোঁ আৰু একেবাৰে সৰু কিউট এটা হোটেলৰ ৰুমটো কিন্তু ধুনীয়া হয় এইটো দেখাই আছোঁ বাৰু মই একেবাৰে সোমাই পেলাই দেখাই আছোঁ ধুনীয়া আছে আৰু এইখন দৰ্জাখন খুলিয়ে এইখন মেইন দৰ্জাখন খুলিয়ে এইফালে বাথৰুম এইখন বাথৰুম এইটো বেচিন বাথৰুম গ্ৰিজাৰ যিহেতু পানী বহুত ঠাণ্ডা গ্ৰিজাৰটো লাগিবই পানী বহুত ঠাণ্ডা তাৰপিছতে এইটো বেডটো ইয়াৰে সৰুছে এখন টেবুল আছে সাইড টেবুল আছে তাতে গৰম পানী কৰিব পৰা জাৰ আছে ফোন এটা আছে বেড আছে তাৰপিছত এখন ধুনীয়া খিৰিকী বহুত ধুনীয়া ভিউ এটা পায় আৰু এইফালে আইনা আছে তো ৱাটাৰ এটা আছে আৰু এইফালে টিভি আছে এইফালে চাব পাৰিব আৰু ওপৰৰ এনেকুৱা হয় ডিজাইনটো মই ভালকৈ দেখাই দিছোঁ এনেকুৱা হয় তাৰপিছত এয়া এতিয়া বৰ্তমান অকণমান খেলি মেলি হৈ আছে কাৰণ আহিয়ে বস্তুবোৰ জাষ্ট তেনেকৈ পেলাই দিলোঁ কিন্তু ৰুমটো সঁচাকৈ বহুত ধুনীয়া হয় কিউট হয় আৰু বহুত বেছি ভাল কি জানেনে ইয়াত এটা মজা ভিউ পইণ্ট আছে সেয়া দেখিছেনে চৰি কাঞ্চনজংঘা ইয়াৰ পৰা বহুত ধুনীয়া আছে দেখি পায় অহ' মোৰ মোবাইলৰ কেমেৰা সেয়া সেইখন আৰু গোটেই আৰু এইটো MG মাৰ্টৰ ওচৰতে আছে একেবাৰে ওচৰতে সেয়া ভিউ কিন্তু বহুত ধুনীয়া হয় তো একেবাৰে বহুত ধুনীয়া এটা হোটেল পাই হোটেলটো আছিলে এইটো ৰুমটো বেছি ডাঙৰ নহয় সৰু হয় বাট হ'লেও বহুত ধুনীয়া হয় কিউট হয় আৰু বহুত ধুনীয়া চাফ চুতৰাও হয় মানে আৰু ইয়াৰ প্ৰাইচটো হৈছে 1300 কিমান 1300 হয় আৰু 1300 বহুত ধুনীয়া মানে এনেকুৱা হোটেল এনেকুৱা ভিউ পোৱা হোটেল এটা পাই যাব তো এতিয়া সোমালোঁ যেতিয়া অকণমান ফ্ৰেছ আছোঁ ফ্ৰেছ হোৱাই নাই পানীটো গৰম হ'ব দিছোঁ কাৰণ ইমান ঠাণ্ডা পানী দি গাটো ধুব নোৱাৰি চুবই নোৱাৰি তো পানী গৰম হ'ব দিছোঁ পানীটো গৰম হৈ আছে অলপমান ভালকৈ গা চা ধুই লওঁ ফ্ৰেছ হৈ লওঁ আৰু তাৰপিছতে ওলাই যাম অলপ ফুৰিবলৈ তো আপোনালোককো দেখাই থাকিম ভিডিঅ'টো চাই থাকিব